নমস্কাৰ ৰাইজ, এয়া যাব ওলাইছোঁ আজি আমি মন্দিৰলৈ বুলি, যিহেতু শাওণ মাহৰ ছেকেণ্ডটো সোমবাৰ হয় আৰু এয়া বা ৱাৰেছ খাই আছে, তাই বোলে গাটো বেয়া লাগিছে তাকে। আৰু এয়া আমি আহি পালোঁ মন্দিৰলৈ। আজি আহিছোঁ khajurashramত। আমাৰ বিশেষকৈ ইয়াতে বেছিকৈ অহা যায়, যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয় আৰু ডাঙৰো যিহেতু মন্দিৰটো, ইয়াতে আৰু বেছিকৈ অহা যায় আৰু এয়া আমি আহি পাই কিনে ধুনীয়াকৈ চাকি তাকি লৈ ল'লোঁ আৰু চাকি তাকি লৈ কিনে জ্বলাব গ'লোঁ। আজি বহুত মানুহ হৈছিলে বাপৰে, ভিতৰত সোমাব নোৱাৰিলেই মেইন মন্দিৰটোত। এয়া ময়ো চাকি তাকি ধুনীয়াকৈ জ্বলাই দিলোঁ আৰু। তাৰপিছত এয়া আমি আহিলোঁ শিৱ বাবাৰ সেৱা ল'বলৈ, যিহেতু এইটোও তাৰ পৰা অলপ ওচৰতে আৰু বেছি দূৰ নহয়। আৰু এয়া গুফাটো আপোনালোকক কৈছিলোঁ যে এদিন মাজে ভিতৰত গ'লে গুফাটো আপোনালোকক দেখাম। এয়া হ'ল গুফাটোৰ ভিতৰত গৈ সঁচাকৈ বহুত বেছি ভাল লাগে, কিবা এটা শান্তি লাগি যায়, ইমান ঠাণ্ডা ন জেগাটো। মানে আপোনালোকে কেতিয়াবা নলবাৰীত আহিলে এইটো মন্দিৰত আহিবচোন, তেতিয়া গম পাব বহুত বেছি ভাল লাগে আৰু মনটো বহুত পাতল পাতল লাগে তাত গ'লে। এয়া শিৱ বাবা, পাৰ্বতী মা আৰু তাৰপিছত এয়া ভক্তবিলাকৰ পূৰা সমাগম আৰু তাৰপিছত এয়া আমি কুঁহিয়াৰৰ ৰস খাব আহিলোঁ, যিহেতু ইমান বেছি গৰম দিছে ন। তাৰপিছত এয়া আমি মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি মোৰ মিনি ব্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।